এভৰিৱান, মই করিপাইং আপোনালোকক মোৰ ইউটিউব চেনেল করিপাইং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কোমল চিৰন্তন এটা ভিডিঅ'কে দেখাত নিদিওঁ সজাগতা বিষয়ে আৰু লকডাউন যদি চলিলোঁ সেই লকডাউনটোৰ কাৰণে আমাৰ মানে খোৱা বস্তু বহুতে নাটনি হৈছে, যাৰ কাৰণে নেকি আমি সকলোৱে সিজনে সিজনক পৰস্পৰক যদি মোৰ আজি কিবা এটা নাই নাটনি হৈছে তো মোৰ কাষতো ঘৰৰ পৰা গৈ মই সহায় খুজিব লাগে, আৰু যদি কাৰোবাৰ নাই মোৰ যদি আছে সেইটো বস্তু মই গৈ সহায় কৰিব লাগে। তো আজি মই আপোনালোকক এটা ভিডিঅ' দেখাব গৈ আছোঁ। আপোনালোকে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে চাব যেন। তো আহক। বেলি মাৰ্জাৰ অস্তপৰাৰ ধুনীয়া দৃশ্যাৱলী আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব পাৰে। আমি আপোনাৰ ঘৰতে আছোঁ, ঘৰৰ পৰা ওলাই যোৱা নাই। আমি ঘৰৰ পাছফালে থকা পথাৰখনতে আমি আছোঁ। তো বিশেষজ্ঞ আৰু চিকিৎসকে যেনেকৈ কৈছে জনসমাগমৰ পৰা আঁতৰি থাকক, এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তি কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ কৈছে। তো আমি তেনেধৰণে দূৰত্ব বজাই ৰাখি ইয়াতে আপোনালোকে দেখা পাইছে আমি নিয়মাৱলী আমি পালন কৰিছোঁ। তো আমি পথাৰত আছোঁ এতিয়া। তো মই চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা যিমান পাৰোঁ কিবা এটা আহাৰ খুৱাবলৈ। তো তেনেকুৱাই সিজনে সকলোৱে সহায় কৰিব লাগে। তো আমাৰ আপোনালোকেতো গম পায় আমি গাঁৱত বাস কৰোঁ। তো গাঁৱৰ প্ৰায় 70% মানুহে হৈছে কৃষিজীৱী বা দৈনন্দিন হাজিৰা কৰি কাম কৰি খোৱা মানুহ। তো এতিয়া কাম বন চবটো বন্ধই হৈ পৰিছে। তো কাম বনৰ অভাৱত তো খোৱা বস্তুৰ নাটনি হৈছে যিহেতু, তো আমি সকলোৱে সিজনে সিজনক সহায় কৰাটো খুবেই প্ৰয়োজন এইটো মুহূৰ্তত। তো মানৱতাৰ খাতিৰত তো আমি সিজনে আনজনক সহায় কৰা খুবেই দৰকাৰ হৈ পৰিছে। যেতিয়া ঘৰৰ বাহিৰলৈ ওলাবা তোমালোকে এইটো পৰিধান কৰিবা মোৰ নিচিনাকে দেই। চাফ চিকুণটো সদায় ৰক্ষা কৰি চলিবা ঘৰত। তো কল্পজিতে মোক আজি ভিডিঅ'টো বনোৱাত সহায় কৰিলে, সিয়ে মোক চব ভিডিঅ' কৰি দিলে। তো কেমেৰা পাছফালৰ মানুহজনে আছিলে কল্পজিত আজি ভিডিঅ'ৰ। তো তালৈ ধন্যবাদ থাকিল। কল্পজিত কিবা ক'ব খুজিছা? বেমাৰৰ পৰা হাত সাৰিবলৈ সকলোৱে হাত ধুব লাগেনে? সদায় লাগে হাত ধুই খোৱা বস্তু খাব লাগে, হয়নে? তো সকলোকে কৈ দিয়া ঘৰতে থাকক আৰু সুস্থ হৈ থাকক বুলি সকলোকে কৈ দিয়া এবাৰ। আপোনালোকে ঘৰতে থাকক আৰু সুস্থ হৈ থাকক। সকলোৱে ঘৰতে থাকক আৰু সুস্থ হৈ থাকক। আপোনালোকে দেখা পালে মোৰ ক্ষুদ্ৰতম প্ৰয়াস। এই প্ৰয়াস আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এইটো আপোনাৰ মই বিখ্যাত হ'বলৈ বা শ্ব' অফ কৰিবলৈ এইটো দৃশ্যাৱলী মই দেখুওৱা নাই। এইটো দৃশ্যাৱলী দেখাইছোঁ কাৰণ এই দৃশ্যাৱলী চাই আপোনালোক দুজনেও এনেধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহে যেন, যাৰ যিমান সামৰ্থ্য। মোৰ এইটো মাত্ৰ এটা ক্ষুদ্ৰ প্ৰয়াসহে। তো মই আপোনালোক সকলোকে অনুগ্ৰহ কৰি কৈছোঁ, তো যোনে যিমান পাৰে সকলোকে সিজনে সিজনক সহায় কৰক। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকেও এনেধৰণে সিজনে সিজনক পৰস্পৰক সহায় সহযোগিতা কৰিব আৰু মোৰ আজি ক্ষুদ্ৰ প্ৰয়াস দেখি আপোনালোকো অনুপ্ৰেৰিত হ'ব বুলি মই আশা ৰাখিলোঁ। তো চবেই এনেধৰণে যিমান যোনে পাৰে অলপৰ পৰাই মানুহৰ অলপ সহায় কৰিলেও তেওঁলোক
আপোনালোকে বহুত যথেষ্ট পৰিমাণে সহায় কৰা হয়। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে নটিফিকেশ্যন আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো মই পুনৰবাৰ আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। তো আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। তো ধন্যবাদ।